বৰ্তমান চলি আছে জুলাই মাহ আৰু এই জুলাই মাহত অসমৰ বিভিন্ন ঠাইত শিশুনাট কৰ্মশালাবিলাক হৈ আছে। নগাঁও বিশিষ্ট পৰিচালক নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞাৰ ককাইদেউৰ পৰিচালনাত এখন শিশু নাটক হ'বলৈ গৈ আছে আৰু সেই শিশু নাটকখনৰ মই সেট ডিজাইন কৰি আছোঁ, কষ্টিউম ডিজাইনো কৰি আছোঁ আৰু ভাবিছোঁ কিনো বনাইছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইখন এখন মেচিন কট বনাই থকা হৈছে। নাটকখনত দুজন চিকাৰী থাকিব, সেই চিকাৰী দুজনে সেই মেচিন কটখন লৈ পেলাই গছ কটা চিন আছে তাত এখন ব্যৱহাৰ কৰিব। এয়া হ'ল এজোপা আম গছৰ হেড গিয়াৰ, এয়া শিশুৱে মূৰত পিন্ধি ল'ব। এয়া হ'ল গছৰ আৰ্হিত বনোৱা হাত বাজু, এয়া হাতত পিন্ধি ল'ব। যোনে আম গছৰ কেৰেক্টাৰ কৰিব সি হাতত পিন্ধি ল'ব। ইয়াত দুজোপা গছৰ কষ্টিউম বনোৱা হৈছে, এজোপা বৰগছ আৰু এজোপা আম গছৰ। এয়া হ'ল শিয়ালৰ হেড গিয়াৰ, যোনে শিয়ালৰ কেৰেক্টাৰটো কৰিব সি মূৰত তেনেকৈ পিন্ধি ল'ব। ইয়াত দুটা শিয়ালৰ হেড গিয়াৰ বনোৱা হৈছে। এইজোপা এজোপা বৰগছৰ আকৃতিৰ হেড গিয়াৰ, যোনে বৰগছৰ কেৰেক্টাৰ কৰিব সি মূৰত পিন্ধি ল'ব। গছ কেইজোপাই ভৰিত পিন্ধিবৰ কাৰণে এয়া ভৰিত পিন্ধা বাজু বনোৱা হৈছে। এয়া হ'ল মৌ মাখি, কেইবাটাও মৌ মাখিৰ হেড গিয়াৰ বনোৱা হৈছে। এয়া সাজি উলিওৱা হৈছে মৌ মাখিৰ পাখি, যোনে যোনে মৌ মাখি কেৰেক্টাৰ কৰিব সিহঁতে পিঠিত পিন্ধি ল'ব পৰাকৈ ছিষ্টেমেটিকভাৱে এই পাখিকেইডাল বনোৱা হৈছে। আহক এতিয়া নাটকখন উপভোগ কৰোঁ। নগাঁও জিলা বৃহত্তৰ ননৈ অঞ্চলৰ ভাটিকুমাৰ গাঁৱত ননৈ শংকৰদেৱ সাংস্কৃতিক গোষ্ঠীৰ ব্যৱস্থাপনাত আয়োজন কৰা হৈছিল খোল আৰু শিশুনাট কৰ্মশালা। কণ কণ শিশুসকলে প্ৰায় এমাহ ধৰি কৰা প্ৰশিক্ষণৰ অন্তত পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অশেষ কষ্টৰ ফলত প্ৰাণ পাই উঠিছিল এখন শিশুনাট অৰণ্যৰ গান। আপোনালোকে দৃশ্যবোৰ দেখি মনলৈ নিশ্চয় প্ৰশ্ন আহিছে, নাটকখন মঞ্চত হোৱা নাই নেকি? হয়, আপোনালোকে ঠিকেই অনুমান কৰিছে, নাটকখন মঞ্চত নহয়, নামঘৰৰ ভিতৰৰ মজিয়াত প্ৰদৰ্শন কৰা হৈছে। থলুৱা বাদ্যযন্ত্ৰ আৰু উন্নতমানৰ আৱহসংগীত আৰু লাইট ডিজাইনৰ বাবে প্ৰাণ পাই উঠিছে নাটক অৰণ্যৰ গান। কণ কণ শিশুসকলে কৰা অভিনয় আৰু খুহুতীয়া কথাবিলাকে দৰ্শকক খুব আমোদ দিছে। অৰণ্যৰ গান নাটকখনৰ কষ্টিউম ডিজাইন মই কৰাৰ কাৰণে মোক শংকৰদেৱ সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনালে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি পেলাই জনাবচোন। আহি আছোঁ আন এটা নতুন ভিডিঅ' লৈ, গতিকে চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগন চুলাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।